নমস্কাৰ ফ্ৰেণ্ড, পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। ৮ জানুৱাৰীত পুনৰ অসম বন্ধ। হয় বন্ধুসকল, ঠিকে শুনিছে। ৮ জানুৱাৰীত পুনৰ অসম বন্ধ দিছে। কোনে দিছে, কিয় দিছে, এইটো যে জনাই দি আছোঁ এই ভিডিঅ'টোত। ভিডিঅ'টো স্কিপ নকৰাকৈ ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই থাকক। এইটো যে জনাই দি আছোঁ। আৰু এইখিনিতে এটা সৰু ৰিকুৱেষ্ট, যদি আপুনি মোৰ চেনেলত প্ৰথমবাৰ আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব। আহকচোন দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৮ জানুৱাৰীত 24 ঘণ্টীয়া চকা বন্ধৰ আহ্বান। অসম মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চৰ আহ্বান এই বন্ধৰ। মটৰ শ্ৰমিকৰ জ্বলন্ত সমস্যা আৰু কা বাতিলৰ দাবীত এই সিদ্ধান্ত। সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব সকলো ধৰণৰ বাণিজ্যিক বাহন। হয় বন্ধুসকল, ঠিকেই শুনিছে। ৮ জানুৱাৰীত কোনো ধৰণৰ বাণিজ্যিক বাহন নচলে। মটৰ শ্ৰমিকৰ জ্বলন্ত সমস্যা আৰু কা বাতিলৰ দাবীত এই সিদ্ধান্ত। হয় বন্ধুসকল, ঠিকেই শুনিছে। মটৰ শ্ৰমিকৰ বিভিন্ন ধৰণৰ সমস্যাৰ কাৰণে এই বন্ধৰ আহ্বান জনাইছে। এই বন্ধৰ প্ৰতি যদি আপুনি একমত তেন্তে ভিডিঅ'টো এটা লাইক কৰিব। আজিলৈ এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।